আকৌ আহিছোঁ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰত। এইবাৰৰ টপিকটো হ'ল যে আপোনালোকে নিশ্চয় ঘৰত প্ৰত্যেকৰে ঘৰত বাতৰি কাকত আহে হয়নে নাই কওকচোন, জোৰে কওক। ঠিক কৈছে, হয় হয়, কিন্তু প্ৰায় ভাগৰে নাহে, মিছা ক'লে কি হ'ব হয়নে নাই। তো যি নহওক, যাৰ আহে বা নাহে কিন্তু আমি জনা উচিত যে বাতৰি কাকতৰ তলত কিছুমান বিন্ধা থাকে, কালাৰফুল বিন্ধা থাকে, চাৰিটা বিন্ধা থাকে। সেই বিন্ধাবোৰ কিয় দিয়া হয়? আমি ৰাতিপুৱা হ'লে আমাৰ নিউজ পেপাৰ লাগে, নিউজ পেপাৰ পঢ়োঁ, কিছুমানে পঢ়ে, হয়তো ডাঙৰবিলাকে বেছিকৈ পঢ়ে, আমাৰ নিচিনা ষ্টুডেণ্ট বহুত কমহে পঢ়ে। আৰু আজিকালি যিহেতু এই যে ফেচবুক, হোৱাটছএপ এইবিলাক আছে, আজিকালি অনলাইনেদি নিউজ পেপাৰ পঢ়া যায়, কিন্তু যায়হে নপঢ়ে, জাষ্ট এইখিনি জানি থৈ যায়, বাট পঢ়াত নাই কোনেও। যি নহওক, ময়ো নপঢ়োঁ, মই আৰু কিমান আৰু ক'ম যি নহওক, কথাটো হ'ল, মেইন টপিকটো হ'ল যে আপোনাৰ এই নিউজ পেপাৰৰ তলত থকা চাৰিটা বিন্ধাৰ মিনিংটো আপোনালোকে জানেনে নাই? হয়তো জানিব পাৰে, কোনো ডাঙৰ কথা নহয়। যদি নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো চাওক লাষ্টলৈকে, মই আপোনালোকক গোটেইখিনি কৈ দিম। বেছি একো ডাঙৰ কথা নহয়। তো মেইন টপিকলৈ আহক, আমি যাওঁ। তো মেইন কথাখিনি হ'ল যে নিউজ পেপাৰৰ তলত কালাৰখিনিত থকা চাৰিটা কালাৰ দিয়া থাকে, নীলা বৰণীয়া, আৰু এটা পিংক কালাৰ টাইপৰ এটা থাকে, আৰু হালধীয়া, আৰু এটা ব্লেক থাকে, কলা, ব্লেক থাকে। আৰু এই চাৰিটা কালাৰ আমাৰ এই যিটো নিউজ পেপাৰৰ প্ৰিণ্টিং হয়, যিমান খবৰবিলাক প্ৰিণ্টিং হয় বা যিমান ফটো পিকচাৰ আদি প্ৰিণ্টিং হয়, সেই প্ৰিণ্টিঙৰ এই চাৰিটা কালাৰ মাত্ৰ ইউজ হয়। এই চাৰিটা কালাৰ মিক্স কৰি বিভিন্ন কালাৰ বনায় সিহঁতে, আৰু আমিও বনাব পাৰোঁ, হয়তো আমি ইমান এটা নাজানো। হয়, ৱাটাৰ কালাৰ যিহঁতে কৰে বা আৰ্ট শিকে, সিহঁতে অলপ হয়তো মানে ভালকৈ বুজি পাইছে যে মই কি ক'ব বিচাৰিছোঁ। মানে এই চাৰিটা কালাৰ দি বহুত কালাৰ হ'ব পাৰে, বেলেগ কালাৰ আমাৰ দৰকাৰ নাই। চ' সেইকাৰণে তলত দিয়া থাকে। আৰু এই তলৰ যিটো চাৰিটা দিয়া থাকে, মেইন অৰ্থটো হ'ল, মেইন দিয়াৰ কাৰণটো হ'ল যাতে প্ৰিণ্টিংটো ভাল হৈছে নে বেয়া হৈছে, সেই চাৰিটা বিন্দুৰ মাজত মানে আমি চাই ক'ব পাৰিম যে এইটো বেয়া হৈছে নে ভাল হৈছে। তো ডেইলি বহুতো নিউজ পেপাৰ আমাৰ মেচিনত বনাই আছে, ছাপি আছে, আৰু দৈনিক লৈ যাই আছে। তো এদিনত বহুত পৰিমাণে আমাৰ দৈনিক বাতৰি কাকত তৈয়াৰ হয়। কিন্তু সেইবিলাক তৈয়াৰ হ'লেও নহ'ব, আমি ইমান পৰিমাণে আমি নিউজ পেপাৰ চাব নোৱাৰোঁ যে কোনটো হৈছে, কোনটো হোৱা নাই, কোনটো সঠিক, কোনটো ভুল, কোনটো প্ৰিণ্টিংটোৰ কথা কৈছোঁ মই, প্ৰিণ্টিংটোৰ মানে ঠিক হৈছে নে নাই, এইটো আমি কথা জানিব নোৱাৰোঁ বা আমি চাব নোৱাৰোঁ। এতিয়া যদি তোমালোকক কয় 20 লাখটা পেপাৰ আছে, তাতে যাই তোমালোকে এটাকৈ ভালকৈ পেজবিলাক চাই ওলোটাই তুমি চাবা যে সেইটো ভুল না মানে ঠিক হৈছে, বা প্ৰিণ্টিংটো কেনেকুৱা হৈছে। যদি বেয়া হৈছে, এটা পেজ হ'লেও তুমি ওলাই দিবা, তেতিয়াহ'লে তোমাৰ মূৰটো কি কৰিব, যাব। আৰু যিয়ে নহওক, সেইকাৰণে এইটো দিয়া হৈছে যে বিধায়কবোৰ চাই ক'ব পাৰে যে এইটো প্ৰিণ্টিংটো বেয়া হৈছে নে ভাল হৈছে। এইটো হ'ল মেইন কাৰণ। যদি আপোনালোকে নাজানে তেতিয়াহ'লে জানিছে। যদি ভিডিঅ'টো ভাল লাগিছে দেন লাইক কৰক, শ্বেয়াৰ কৰক, বেলেগক জনাওক। আপুনিও জানিছে যিহেতু বেলেগকো জনাওক কেনেকুৱা লাগিছে ভিডিঅ'টো, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। মই তেনেকৈ আৰু বেলেগ কিবা আৰু শিকাম, আৰু চেষ্টা কৰিম আৰু কিবা এটা লৈ আহক, আৰু বহুত জলদি চেষ্টা কৰিম মই। আৰু মোৰ চমু ভিডিঅ' টিচাৰ্ছ ডে আছিল, চ' মোৰ ফালৰ পৰা টিচাৰসকলক হেপী টিচাৰ্ছ ডে।